কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? প্ৰশ্নটো হৈছে কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা অলপ লজিকেলি ভাবক, একেবাৰে ইজি আছে। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমান এইটো পিয়াৰ গলৰীয়া নেকি? এইটো কিমানে থাকিব? হেল্ল' গাইজ, পিয়াৰ গুগলিৰ নতুন ধাৰালৈ আজি উপস্থিত হৈছোঁ আপোনালোকৰ মাজত আকৌ। তো আজি ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে গাইজ, তো চাই থাকক। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান মানে এইটো বিয়োগ শ্বুটিং বিয়োগ নেকি? এইটো লজিকেলি ভাবিব লাগিব অলপ। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? এইটো মই বুজি পৰা নাই যে কেনেকুৱা কি বস্তু মানে বিয়োগ কৰিব লাগিব, এইটো ক'ব লাগিব মোক। সেইটোৱে কিমানৰ পৰা কিমান মাইনাছ কৰিলে কি থাকে? পৰা জিৰ' মাইনাছ কৰিলে জিৰ' থাকিব। জিৰ' থাকিব। জিৰ'ৰ পৰা জিৰ' মাইনাছ কৰিলে জিৰ' থাকিব। তো হোৱা নাই, হোৱা নাই। প্ৰশ্নৰ লগত উত্তৰ মিলা নাই। মই প্ৰশ্ন দিছোঁ কিমানৰ পৰা কিমান বাদ দিলে কি থাকিব? কিমানৰ পৰা কিমান বাদ দিলে কি থাকিব? হয়, একৰ পৰা দুইৰ পৰা এক বাদ দিলে এক থাকিব। দুখিত দাদা, 100 পৰা 50 বাদ দিলে 50 থাকিব। সেইটো হয়, কিন্তু ইয়াত সংখ্যা যোৱা নাই নহয়। সংখ্যা ধৰা নাই এক নাই নাই, দুইৰ পৰা এক গ'লে এক থাকে, এইটোতো সংখ্যা হ'ল। সেইটো হয়, কিন্তু মই প্ৰশ্ন দিছোঁ কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকিব? অলপ 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 লজিকেলি ভাবক। কিমানৰ পৰা কিমান বাদ দিলে কিমান? এটি হ'ল কিমান? অলপ লজিকেলি ভাবক। मजा नहीं आ रहा है। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? এইটো একে একে মিলি গ'ল শূন্য আৰু শূন্যই থাকিব আৰু কি থাকিব? এইটো সংখ্যা পোৱা নাই, সংখ্যাই কোৱা নাই মই। মানে সংখ্যাৰ কোনো সংখ্যা অহা নাই ইয়াত। প্ৰশ্নটো হৈছে কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা অলপ লজিকেলি ভাবক, একেবাৰে ইজি আছে। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? এইটো আপুনিতো কিমানৰ পৰা কিমান বাদ দিলে আপুনিতো ক'ব লাগিব যে কিমান ধৰিছে মোক, সেই বস্তুটো আপুনি কুৱেশ্যন কৰিব লাগিব। মই যোনটো প্ৰশ্ন ধৰিছোঁ তাতে এনচাৰ লুকাই আছে, প্ৰশ্নতে উত্তৰ আছে। অলপ লজিকেলি ভাবক। কিমানৰ পৰা কিমান বাদ দিলে হয়, কি থাকে? কি থাকে? শূন্য থাকে, শূন্য। হোৱা নাই, তথাপি হোৱা নাই। অলপ লজিকেলি ভাবক। अभी मजा आएगा ना भिड़ो माल की दे। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ মই। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? একোৱে নাথাকে। একো নাথাকে, এইটোৱে হ'ব। একোৱে থাকে থাকে, তাত কিবা এটা থাকে। নাই নাথাকে। অলপ ভাবক, লজিকেলি ভাবক অলপ। প্ৰশ্নটো বুজাৰ চাগে অসুবিধা হৈছে, মই আকৌ এবাৰ প্ৰশ্নটো কৈছোঁ। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? এইটোতো অলপ লজিকেলি ভাবক। কিমানৰ পৰা কিমান বাদ দিলে কি কি থাকে? থাকে? হয়, তাত কিবা এটা থাকে। কিন্তু জিৰ' ইয়াত নাহে, ইয়াত সংখ্যা অহাই নাই। প্ৰশ্নতে উত্তৰ লুকাই আছে মানে। অলপ ভাবি চাওক। ये समस्या है रे, क्या बोलने का? তু ইসকে সাথ মত ঘুম রে। কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান বাদ দিলে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমান? এইটো পিয়াৰ গলৰীয়া নেকি? এইটো পিয়াৰ গুগলি। কিমানে থাকিব? কিমানৰ পৰা কিমান বাদ দিলে কিমান বস্তুটো কি? অঁ সেই এইটো কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? একেবাৰে ইজি আছে ইয়াতে। অলপ লজিকেলি ভাবক। কিমান? 1 মান না 2 মান? কিমানৰ পৰা নোৱাৰিলে তো দাদাৰ মতে আই যায় ধৰা পড়লাম নাকি? অলপ লজিকেলি ভাবক, একেবাৰে ইজি আছে। কিমানৰ পৰা কিমান? মোৰ কিন্তু হাতত জলকীয়া আছে, জলকীয়া থাকে আৰু নাথাকে সেইটোও নাথাকে, কিছু কিবা এটা থাকিব ইয়াত। এইটো ধাগা চিষ্টেম আৰু অলপ ঘুগলি হয়তো অলপ লজিকেলি ভাবিব লাগিব। এইটো বস্তুটো কিমানৰ পৰা কি বাদ দিলে কিমান? মই বাৰে বাৰে কৈছোঁ কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? নোৱাৰিলে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? উত্তৰটো ইয়াতে লুকাই আছে। অলপ কি লজিকেলি থাকে নে কিমান থাকে? কি থাকে? কিমানৰ পৰা কিমানৰ পৰা কিমান বাদ দিলে কি থাকে? অলপ লজিকেলি ভাবক। মান আৰু পৰা বাদ দিলে কি থাকে?
মই কৈছোঁ প্ৰশ্নটো হৈছে কিমানৰ পৰা কিমান বাদ দিলে কি থাকে ইয়াতে মাত্ৰ একটা বস্তু আছে প্ৰমাণ হা কিমানৰ পৰা কিমান বাদ দিলে প্ৰমাণ থাকিব আৰু একো নাথাকে হোৱা নাই প্ৰশ্নই উত্তৰ আছে প্ৰশ্নতে উত্তৰ লুকাই আছে যদিহে কিমানৰ পৰা কিমান বাদ দিলে কিমান থাকে তেতিয়াহ'লে পৰা বাদ দিলে কিমান থাকিব কিমান নাথাকে থাকে বুলি কৈছে। তো দুখিত আজি কাকো বিজয়ী নাপালোঁ তো ৰাইজৰ কাৰণে মই এনচাৰটি কৈ দিছোঁ কিমানৰ পৰা কিমান বাদ দিলে ৰ থাকে কিমানৰ হৈছেনে আপোনালোকৰ মতে কিমানৰ কিমান বাদ দিলোঁ ৰ থাকিল দাদাৰ মতে শুদ্ধনে আপোনাৰ মতে তো ধন্যবাদ থাকিল সকলোৰ কাৰণে ইয়াত আহি ভালেই লাগিল কিন্তু এটাই বেয়া লাগিল আজি বিজয়ী কাকো নাপালোঁ